BPFৰ নিজৰ আগৰ স্থিতি নাই। BPFৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ লেফ্ট এণ্ড ৰাইট যিসকলে সিদ্ধান্ত লোৱাত সহায় কৰিছিল, নীতি নিৰ্ধাৰণত সহায় কৰিছিল, নেতৃত্বত সকলো দিশৰ পৰা সহায় কৰিছিল। খাম্ফা বৰগয়াৰী ডাঙৰীয়া আগৰ ডেপুটি চিফ আছিলে, তেখেতৰ লগত এতিয়া নাই। BLT সময়ৰ পৰাই তেখেতক সকলো দিশৰ পৰা সহায় কৰি অহা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া তেখেতৰ লগত নাই। তেনেকা বহুত নেতা আৰু তেখেতৰ লগত নাই। গতিকে আজিৰ সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ২৭টা সিট ২৫টা সিট কোৱাটোতো বাদ দিয়ক, তেখেতে নিজৰ সিটটো জিকিব পাৰিব না নাই এইটোতো সন্দেহ আছে। কাৰণ তেখেতৰ সমষ্টিৰ পৰাও বহুত হাজাৰৰ সংখ্যক মানে যিটো ৰাইজ আছে আমাৰ দলত যোগদান কৰিছে, তেখেতৰ দলৰ মানুহ আহি যোগদান কৰিছে। গতিকে তেখেতৰ স্থিতি নাই। বাকী যিটো দলৰ নাম লৈছে, যিটো আমাৰ প্ৰাক্তন MP ডাঙৰীয়াৰ নেতৃত্ব দিয়া, এই দলটোৰ এতিয়া কোনো স্থিতি নাই। ইয়াৰ পুৰা কমৰ ভাঙি গ'ল। তেখেতসকলে এটা দুটা কথা লৈ কৰিব পাৰে, কাৰণ তেখেতসকলে স্ববিৰোধী স্থিতিত গুচি গ'ল, নিজে স্ববিৰোধী স্থিতিত গুচি গ'ল। নিজে মানে এটা ভাল জাগাত আছে বুলি নাই, তেখেতে স্ববিৰোধী স্থিতিত গুচি গ'ল। চ' সেইকাৰণে আজিৰ সময়ত ৰাইজে বুজি নোপোৱা নহয়, চব কথা বুজি পায়। আৰু কোনে কি কাম কৰিব পাৰে, কাৰ মিছন আছে, কাৰ ভিজন আছে, কাৰ চিন্তাধাৰা আছে, কোনে অলপ দূৰদৰ্শী চিন্তা কৰিব পাৰে, জাতি জনগোষ্ঠীৰ সমন্বয় নিৰাপত্তাৰ কথা কোনে ভাবিব পাৰে, এইখিনি কথা আজি বিটিআৰ অঞ্চলৰ ৰাইজেও বিভিন্ন জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ মানুহে বুজি পায়। তো সেইকাৰণে BPF আৰু যিটো GSPৰ একতা হোৱা, এইটো আজিৰ তাৰিখত যদি তেখেতসকলে আগৰ ইলেকশ্যনত হ'লেহেঁতেন এইটো বেলেগ কথা আছিল, বা তাৰ আগৰ ইলেকশ্যনত হ'লে বেলেগ কথা আছিলে। কিন্তু আহি থকা ইলেকশ্যনত অলৰেডি দুইটাও দলৰ মানে অৱস্থাটো খুব ভাল নহয়। তো সেইকাৰণে এই এলায়েন্স বা এই আণ্ডাৰষ্টেণ্ডিঙে আমাক কোনো ধৰণৰ ক্ষতি নকৰে।